আজি মই এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম SCRT আছাম DLED এণ্ট্ৰেন্স 2022 ৰাজনীতি বিজ্ঞানৰ প্ৰস্তাৱনা আৰু নীতি সম্পৰ্কে আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। কুৱেশ্যন নং 1, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাক কি বুলি কোৱা হয়? এই প্ৰশ্নৰ যিহেতু 4টা উত্তৰ দিয়া আছে। ক পাতনি, খ অংশ, গ আদৰ্শ, ঘ লক্ষ্য উদ্দেশ্য। এই 4টা উত্তৰৰ ভিতৰত আমি শুদ্ধ উত্তৰটো লিখিব লাগে। তেনেহ'লে প্ৰথমে এই 4টা উত্তৰৰ ভিতৰত আমি লক্ষ্য কৰিব লাগে যে কোনটো উত্তৰ শুদ্ধ হ'ব পাৰে। তেনেহ'লে যিহেতু সংবিধানৰ পাতনি বুলি কৈছে, তেনেহ'লে আমি অৰ্থাৎ সংবিধানৰ প্ৰস্তাৱনা বুলি কৈছে, তেনেহ'লে আমি শুদ্ধ উত্তৰ হিচাপে অৰ্থাৎ পাতনি ক লিখিব পাৰি। কুৱেশ্যন নং 2, সংবিধান কেতিয়া গৃহীত হৈছিল? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক 1950 চনৰ 26 জানুৱাৰী, খ 1952 চনৰ 1 জানুৱাৰী, গ 1949 চনৰ 26 নৱেম্বৰ, গ 1946 চনৰ 9 ডিচেম্বৰ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গ 1949 চনৰ 26 নৱেম্বৰ। কুৱেশ্যন নং 3, প্ৰস্তাৱনা কিমানতম সংশোধনীৰ জৰিয়তে সংশোধন কৰা হৈছিল? এই প্ৰশ্নত 4টা উত্তৰ দিয়া আছে। ক 42তম, খ 48তম, গ 50তম, ঘ 44তম। এই 4টা উত্তৰৰ ভিতৰত আমি শুদ্ধ উত্তৰটো লিখিব লাগে। যেহেতু 4টা উত্তৰ দিয়া আছে, তেনেহ'লে 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ক 42তম সংশোধনীৰ জৰিয়তে। কুৱেশ্যন নং 4, সাৰ্বভৌম শব্দৰ অৰ্থ কি? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক সৰ্বোচ্চ ক্ষমতা, খ নিম্নতম ক্ষমতা, গ দুৰ্বল ক্ষমতা, গ অত্যাচাৰী ক্ষমতা। এই 4টা প্ৰশ্নৰ উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল সৰ্বোচ্চ ক্ষমতা। কুৱেশ্যন নং 5, সমাজবাদী শব্দটোৱে কি ক্ষেত্ৰত সমতা বুজায়? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক ৰাজনৈতিক, খ অৰ্থনৈতিক, গ সাংস্কৃতিক, ঘ সামাজিক। এই 4টা উত্তৰৰ ভিতৰত আমি যিহেতু শুদ্ধ উত্তৰটো লিখিব লাগে, তেনেহ'লে অলপ চিন্তা কৰি আমি লিখিব পাৰোঁ যে এই 4টা উত্তৰৰ ভিতৰত অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব খ অৰ্থনৈতিক। কুৱেশ্যন নং 6, ধৰ্মনিৰপেক্ষ শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰে? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক বিশ্বাস, খ উপাসনা, গ ধৰ্মপ্ৰচাৰ, ঘ সমান ধৰ্ম। অৰ্থাৎ এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ সমান। কুৱেশ্যন নং 7, গণতান্ত্ৰিক শব্দৰ অৰ্থ কি? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক এজনৰ চৰকাৰ, খ দুজনৰ চৰকাৰ, গ বহুতৰ চৰকাৰ, ঘ সকলো লোকৰ চৰকাৰ। এই প্ৰশ্নৰ যিহেতু 4টা উত্তৰ দিয়া আছে, এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ঘ সকলো লোকৰ চৰকাৰ। কুৱেশ্যন নং 8, গণৰাজ্যৰ অৰ্থ কি? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক উত্তৰাধিকাৰী মুৰব্বী, খ মনোনীত মুৰব্বী, গ নিৰ্বাচিত মুৰব্বী, ঘ স্বেচ্ছাই হোৱা মুৰব্বী। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গ নিৰ্বাচিত মুৰব্বী। কুৱেশ্যন নং 9, সামাজিক ন্যায় কি? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক সমান মৰ্যাদা, খ ভাতৃত্বতা, গ বৈষম্যহীন সমাজ, ঘ সমান অধিকাৰ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গ বৈষম্যহীন সমাজ। কুৱেশ্যন নং 10, অৰ্থনৈতিক ন্যায় কি? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক সমতা, খ স্বাধীনতা, গ ভাতৃত্বতা, ঘ সমান স্বাধীনতা। এই 4টা উত্তৰৰ ভিতৰত
শুদ্ধ উত্তৰটো হ'ল ক সমতা। কুৱেশ্যন নং 11 ৰাজনৈতিক ন্যায় কি? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক প্ৰতিদ্বন্দ্বিতা কৰা, খ নিৰ্বাচিত হোৱা, গ ভোটা অধিকাৰ, ঘ প্ৰতিদ্বন্দ্বিতা আৰু ভোটা অধিকাৰ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ঘ প্ৰতিদ্বন্দ্বিতা আৰু ভোটা অধিকাৰ। কুৱেশ্যন নং 12 প্ৰস্তাৱনাক কোনে ৰাজনৈতিক জন্ম পত্ৰিকা বুলি কৈছিল? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক জৱাহৰলাল নেহৰু, খ মহাত্মা গান্ধী, গ কে এম মুন্সী, ঘ ডক্টৰ বি আৰ আম্বেদকাৰ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গ কে এম মুন্সী। কুৱেশ্যন নং 13 সংবিধান কোনে ৰচনা কৰিছিল? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক কেন্দ্ৰীয় চৰকাৰ, খ ৰাজ্যিক চৰকাৰ, গ সংবিধান সভা, ঘ ব্ৰিটিছ চৰকাৰ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গ সংবিধান সভা। কুৱেশ্যন নং 14 সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক 1950 চনৰ 26 জানুৱাৰী, খ 1949 চনৰ 26 নৱেম্বৰ, গ 1948 চনৰ 30 অক্টোবৰ, ঘ 1946 চনৰ 9 ডিচেম্বৰ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ক 1950 চনৰ 26 জানুৱাৰী। কুৱেশ্যন নং 15 সংবিধানত কোনে স্বাক্ষৰ কৰিছিল? এই প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে। ক জৱাহৰলাল নেহৰু, খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, গ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ঘ ডক্টৰ বি আৰ আম্বেদকাৰ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ।